रायजो बड'लेण्ड नायगिरि रायजो राजा नोंथांमोननिसिम नैबे दोलनि गाहाम हामलायनायखौ जासिहरबाय। आं नैबे समाव दङ क'क्राझार सहरनि साखाथियाव थानाय नैबे फाग्ला बाबा मन्दिराव। जि फाग्ला बाबा मन्दिर, बे मन्दिराव दिनै दोलनि समाव गोबां रायजो राजाफ्रानो बेवहाय थुबुर जानायखौ जोङो नुनो मोन्दों। आरो बेवहाय मोनसेल' जायगानि नङा, दाब दाब जायगानिनो रायजो राजाफ्रा गावनि फोथायनाय आरो माखासे जाफुंसारनाय खामानिफोरखौ लानानै फुजा होफैयो आरो आर'ज गाबफैयो। आरो बयनिबो गोसोआव मोनसे फोथायनाय दं, नैबे फाग्ला बाबा मन्दिराव आर'ज गाबफैयोब्ला गावनि साननाय हनाया जाफुंसारो होननानै। बेनि थाखायनो बेवहाय गोबां रायजो राजाफोरा बेवहाय थुबुर जाफैदों आरो लोब लोब फैनानै बेवहाय फाग्ला बाबा मन्दिराव गाव गावनि मोननांगौ माखासे थांखिफोरखौ लानानै बेवहाय आर'ज गाबफैदों। आङो गोबां बिनि थासारिफोरखौ दिन्थिगोन। बेवहाय गोबां रायजो राजाफ्रानो लैहोर लैहोर फैनायखौ नुनो मोन्दों। दिनै सानसेनि हाबाफारि लानानै बे दोल फुजाखौ बेवहाय खुंफुंनाय जादों। आरो मिथिनाय बायदिब्ला बे फुजाखौ बोसोर बोसोरनिफ्रायनो थामहिनबा 1889 मायथाइनिफ्रायनो बे फुजाखौ होबोबाय थादों होननानै आं मिथिनो मोन्दों। गासै 130 बोसोरसो जाबाय होन्दों बे फुजा होनाया सिगांनिफ्रायनो सोलिबाय थाबोदों। आरो दोल फुजा जाया, थामहिनबा बेवहाय गोबां फुजा जायो। बेवहाय सरस्वतीनिबो फुजा होनाय जायो आरो मा कालिनिबो फुजा होनाय जायो। गोथार जुलिनि थाखायबो बेवहाय खालामनाय जायो। आङो गाजा गोमजायै बिथांमोना नैबे दिनैनि सानसेनि हाबाफारि लानानै नैबे दोल फुजाखौ बिथांमोना खुंफुंदों। बिनि सायाव सामलाय आफादनि बिथां दैदेनगिरिफोरनिफ्राय जों मिथिनो लागोन। এই বছর আমার যোৱা বছৰৰ নিচিনাকৈ অলপ মানে কম হৈয়ে আছে, কিন্তু আমাৰ সন্ধিয়াৰ লগে লগে মানুহৰ সংখ্যাখিনি বাঢ়িব। আৰু জনসমাগমটো বেছি হ'ব। আমাৰ কাৰ্যসূচী একদিনীয়া, আমি প্ৰতি বছৰে একদিনীয়া পালন কৰি আছোঁ। ভক্তৰ সমাগম যথেষ্ট আহি আছে আৰু আহিব। প্ৰতি বছৰে হয় এইটো। ইয়াত আমি শিৱৰাত্ৰি পালন কৰোঁ আৰু আমাৰ শাওণ মাছত বলবমটো হয় আৰু কালী পূজা হয়। আমাৰ এইখিনি হৈয়ে থাকে প্ৰতি বছৰে। আমাৰ পাহাৰৰ দেউল পূজা মানে আমাৰ এইটো জনাজাত হৈছে 134 বছৰ হ'ল। ইয়াৰ আগতে আকৌ যিবিলাক আমাৰ পূৰ্বপুৰুষ আছিল সিহঁতে যিটো কৰি আছে সেইটো আমি হিচাপ ধৰিব পৰা নাই। আমাৰ কাগজ পত্ৰ হিচাপে 134 বছৰ 134 ইয়াৰ্ছ হ'ল এইখিনি। আৰু এইটো অঞ্চলত বিটিডিত ক'ব গ'লে আমাৰ এইটোৰ নিচিনা ডাঙৰ বোধে নাই। আমাৰ অঞ্চলত যিমান বড়ো, ৰাজবংশী, বঙালী গোটেইবিলাক আমাৰ এই দৌল মেলাটোকে আশা কৰি থাকে বছৰত। এতিয়া আমি যেতিয়া সৰু আছিলোঁ তেতিয়া পূজাৰ কাৰণে কালেকশ্যন কৰিছিলোঁ। তেতিয়া আমাৰ ওচৰে পাজৰে যিমান মানুহ আছে, ইফালে আমাৰ দেৱৰগাঁও, পাখৰিগুৰি, ইফালে বড়োবিলাকৰ কালেকশ্যন কৰিছোঁ। তেতিয়া কৈছে যে বাপুৰে আপোনালোকৰ দৌল পূজা কেতিয়া হ'ব? আমি তেতিয়া তাৰিখটো কৈছিলোঁ, কয় আমাৰ আলহী খবৰ দিব লগা আছে, আলহী আহিব। এইটো নিচিনা ডাঙৰ মেলা নাই আমি জানা হিচাপত। এতিয়া কিন্তু আহি আমি বহুত ওপৰলৈকে আহিছোঁ। এতিয়া ৰাইজৰ সমাগমো বেছি হৈছে, বস্তুটো অলপ আধুনিকতা হৈছে। যাতায়াতৰ সুবিধা হোৱাৰ কাৰণে অলপ আগতে যেনেকৈ দিনৰ ভাগত 4টা 5টা বাজিলে শেষ হৈছিল, এতিয়া মানে অলপ আধুনিকতা হোৱাৰ কাৰণে আবেলিৰ পৰাই সন্ধিয়ালৈকে হৈ যায় মেলাটো। ভগৱানৰ দৌল পূজাটো ক'ব গ'লে আমি ৰাধা কৃষ্ণক পূজা কৰোঁ। তাৰোপৰি ইয়াততো শিৱ পূজা আছে, ভোলে বাবাক আমি পূজা কৰোঁ। কিন্তু দৌলটো মেইনলি আমি ৰাধা কৃষ্ণকে পূজা কৰোঁ। আৰু ৰাধা কৃষ্ণৰ পূজা যে কৰোঁ, আমাৰ ইয়াত 7টামান গোহাঁই আহে। এইটো গোহাঁইবিলাক আমাৰ ইয়াত নহয়, এই গোহাঁইবিলাক আহে বিয়াজিৰি, মামনি গাঁও, তিতাগুৰি, মাছপাৰা, ঢাউলিগুৰি, চন্দ্ৰপাৰা, তাৰপিছত আমাৰ ওচৰতে বাটাপাৰাত নহয় বাটাবাৰী, পালপাৰা, গোটেইবিলাকৰ পৰা আহে। আৰু এইটো এনেকুৱা এটা এইটো জাগ্ৰত। এতিয়া আপোনালোকে যদি অলপ থাকে, যেতিয়া আমাৰ গোহাঁইবিলাক সিংহাসনবিলাক বিদায় হয় তেতিয়া চালে গম পাব মানুহে জাগ্ৰত হৈ কিছুমানে যিটো আমাৰ বড়ো ভাষাত দেওধা বুলি কয়, তাতে দেওধা উঠাৰ নিচিনা হয়, ফিট হয়। এইটো যদি থাকে আপোনালোকে চাব পাৰিব, ল'ব পাৰিব।